Hello everyone, moi Priyam and welcome to my channel Life and Living with Priyam. So আজি মই বনাব ওলাইছো soyabeaner এটা সবজি। মই actually soyabean সবজিটোৰ নাম নাজানো। আপোনালোকে নিজে নাম দি লব। মই ৰেষ্টুৰেন্ট ষ্টাইলত বনাব ট্ৰাই কৰিম। সো আহক মই কেনেকৈ বনাও আপোনালোকক দেখাম। আৰু আপোনালোকে যদি ভিডিওটো চাই ভাল পায় প্লিজ মোৰ ভিডিওটো লাইক কৰিব, কমেন্ট কৰিব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে ঘৰত বনাব ট্ৰাই কৰিব তাৰ পিছত মোক কমেন্ট দিব। या सोयाबीনৰ সবজিটো বনাবৰ কাৰণে মই লৈছো পিয়াজ দুটা ডাঙৰ কাটি লৈছো, লৈছো এটা নহৰু, অকমান আদা, জলকীয়া আৰু লৈছো মই দৈ। এতিয়া মই গৰম পানীত অকমান মই সয়াবিন দিম। পানীখিনি অকমান গৰম হ'ব দিছো। তাৰ পিছত মই সয়াবিনখিনি অকমান মই বইল কৰিম। আপোনালোকে যিমানখিনি লাগে সয়াবিন আপোনালোকৰ হিচাপত দিব পাৰে। দেখিছে আপোনালোকে সয়াবিনখিনি অকমান ফুলিছে, ফ্লাফি হৈছে। সো এতিয়া মই গেছটো বন্ধ কৰিম আৰু অকমান ঠাণ্ডা হ'ব দিম। সয়াবিনখিনি ঠাণ্ডা হোৱালৈকে মই এটা কেৰাহীত তেল লৈছো অকমান। ইয়াতে মই পিয়াজখিনি ভাজিম। মই ভাজি আছো পিয়াজখিনি ৰঙা হোৱালৈকে মই ভালদৰে ভাজিম। তাৰপিছত ইয়াতে মই একেলগে দিম আদা, নহৰু আৰু জলকীয়া দিম। তাৰপিছত এইখিনি মই ফ্ৰাই হোৱাৰ পিছত পেষ্ট কৰিম। দেখিছে পিয়াজখিনি ৰঙা হৈছে। এতিয়া মই এইখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই গ্ৰাইণ্ড কৰিম আৰু এইটো কেৰাহীত মই ওলাই থোৱা সয়াবিনখিনি ভাজিম। আপোনালোকে চাই থাকিব। সয়াবিনখিনি ভালদৰে আতি পানীখিনি উলিয়াই বেলেগ এটা বাচনত লৈছোঁ। এতিয়া মই এইখিনি সয়াবিন ভালদৰে ভাজিম। এইটো কেৰাহীত মই অকণমান তেল লৈ লৈছোঁ। তেলতে মই অকণমান নিমখ দিম, কাৰণ এইখিনি মই সয়াবিনখিনি ভাজিম। সয়াবিনত সোমাই যাব তেতিয়াহে। মই অকণমান নিমখ দিম, বেছি নিদিওঁ, যাতে এইখিনি সয়াবিনখিনিত লাগি যায়। আৰু আঞ্জাখিনিৰ নিমখটো মই পিছত দিম চাই। সয়াবিনখিনি ভাজা হ'ল। দেখিছে আপোনালোকে সয়াবিনখিনি অকণমান বেলেগ কালাৰ হৈছে, ব্ৰাউন হৈছে। এতিয়া এইখিনি নুমাই থ'ম। মিক্সি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি আছোঁ। এতিয়া এইখিনিত মই ভাজি থোৱা সয়াবিনখিনিত মই দিম লাল মিৰ্চ অলপ, কাশ্মীৰী পাউডাৰটো ব্যৱহাৰ কৰিছোঁ মই। তাৰপিছত দিম মই অকণমান ধনিয়া পাউডাৰ, তাৰপিছত দিম মই জিৰা পাউডাৰ, তাৰপিছত অকণমান হালধি, তাৰপিছত দিম শেষত মই দৈখিনি দিম। দৈখিনি ভালকৈ মই মিহি কৰি লৈছোঁ। দৈখিনি দিম। মই দৈটো ফুল বাতি লোৱা নাই, কমকৈ লৈছোঁ অলপ, আধা বাতিতকৈ অকণমান বেছি লৈছোঁ। এতিয়া আমি এইখিনি ভালকৈ মিক্স কৰিম। মিক্স কৰি এই মিক্সাৰটো 15 মিনিট ভালকৈ ৰাখি দিম। 15 মিনিট পিছতহে এইটো মই বনাম। এতিয়া মই এটা কেৰাহীত তেল গৰম কৰিছোঁ। ইয়াতে দিছোঁ মই জিৰা, তাৰপিছত এটা দিছোঁ তেজপাত, ইয়াতে দিছোঁ মই জলকীয়া, দুটামান দিছোঁ লং, আৰু দিছোঁ দুটামান ইলাইচি, তিনিটা দিছোঁ। এইখিনি মই ভাজিম। এতিয়া মই যে ইয়াতে পেষ্ট কৰি থৈছিলোঁ পিঁয়াজখিনি, এইখিনি দিম। ফ্লেমটো মই ল' কৰি দিম। এইখিনি মই ভালকৈ ভাজিম। এতিয়া তেলখিনি এৰিছে, এইখিনি এতিয়া ভাজি হ'ল। ইয়াতে মই যে পেষ্ট কৰি থৈছিলোঁ 15 মিনিট আগতে, সেইখিনি দি দিম। দি গোটেইখিনি একেলগে ভাজিম। এতিয়া মই এইখিনি ইয়াতে দি দিম। ফ্লেমটো মই ল' কৰি ৰাখিছোঁ। ইয়াতে অকণ পানী দি এইখিনিও দিম। এতিয়া এইখিনি মই ফ্লেমটো মিডিয়াম কৰি অকণমান সময় ইয়াক ভাজিম। তাৰপিছত
ঢাকনিখন দি অকণমান পানী দিম আৰু মই নিমখ দিয়া নাছিলোঁ নহয় এতিয়া মই নিমখ দিম মই পাহৰিয়ে গ'লোঁ হয় নিমখ দিব অকণমান মই নিমখ দিম প্ৰথমতে অকণমান দিছিলোঁ সেইকাৰণে এতিয়া বেছিকৈ নিদিওঁ অকণমানে দিম ভালকৈ হেৰি হোৱাৰ পিছত যেতিয়া তেলখিনি ছেপাৰেট হ'ব তেতিয়াই হৈ যাব আঞ্জাখন মোৰ অকণমান মই পানী দিম আৰু বইল হ'ব দিম এয়া মোৰ আঞ্জা প্ৰায় ৰেডি এতিয়া লাষ্ট মই দুটা ইনগ্ৰেডিয়েণ্ট দিম এটা হ'ল কচুৰি মেথি এয়া আৰু এটা হ'ল দালচিনি পাউডাৰ এতিয়া মই এইটো দিম এয়া কচুৰি মেথি এয়া মই কচুৰি মেথি অলপ দিলোঁ আৰু এয়া দিম লাষ্টত দালচিনি এইখিনি দিয়াৰ পিছত মই ভালকৈ লৰাই দি এয়া হৈ গ'ল মোৰ আঞ্জা ৰেডি এয়া চাওক ইমান ধুনীয়া হৈছে খাবলৈও চাগে বহুত ধুনীয়া হ'ব খাই আপোনালোকে চাই থাকিব আমি খামো আপোনালোকক দেখামো চ' ফাইনেলি মোৰ লাঞ্চটো ৰেডি হ'ল হাজবেণ্ড গা ধুব গৈছে এতিয়া আমি খাম আৰু আপোনালোককো জনাম মানে মোৰ ডিছটো কেনেকুৱা হৈছে বিকজ আগতে মই এইটো বনোৱা নাছিলোঁ আজি প্ৰথম বনাইছোঁ মই এতিয়া চব এক্সপেৰিমেণ্ট কৰি আছোঁ খোৱাবিলাক চ' আপোনালোকক জনাম আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে এইয়া গাইজ আমি খাব লৈছোঁ আমাৰ হাজবেণ্ড আৰু এইটো মোৰ আঞ্জা আজিৰ ৰেচিপিৰ এতিয়া আমি খাম আৰু খাই আপোনালোকক জনাই আছোঁ কেনেকুৱা লাগে চাওঁ অকণমান লৈ চাওকচোন খাই চাওকচোন কিবা এটা খাই চাওঁ আগতে দেখাতো মজা লাগিছে খালে গম পাম আৰু কিবা ক'ব আৰু নকওঁ খাই লওঁ আগতে আচ্ছা ঠিক আছে খাই লওক ময়ো খাই আছোঁ অকণমান পিছত ফাৰ্ষ্টটো খাই লওক বেয়া লাগে বুলি নক'ব কিন্তু দেই ধুনীয়া হৈছে ভালকৈ কওক বঢ়িয়া হৈছে একদম আপোনালোকে এনেকৈ বনাই খাব বহুত ভাল লাগিব একদম টেষ্টি হৈছে চ' এতিয়া ময়ো খাওঁ খাই আপোনালোকক মই দেৰিকৈ জনাম কেনেকুৱা লাগে মইতো সঁচাকৈ ক'ম বাৰু এওঁ বৰ মিছা কথা ক'ব পাৰে তো মই খাই গম পাম ঠিক আছে বাই বাই